পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ যোৱা 18/12/2024 ইং তাৰিখে আমাৰ গুৱাহাটীত ৰাজভৱন ঘেৰাও কাৰ্যসূচী আছিল। তাত আমাৰ কংগ্ৰেছৰ সতীৰ্থ এজন, কংগ্ৰেছৰ সৈনিক এজন তাত আত্মআহুতি দিবলগীয়া হৈছে। তাৰ প্ৰতিবাদত আজি আমাৰ গোটেই অসমত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছিল। তাতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সহ আমাৰ দলীয় নেতৃত্বক অন্যায়ভাৱে আটক কৰি ৰখা হৈছে পুলিচৰ জৰিয়তে। তেওঁলোকক মানে মুকলি কৰি দিয়াৰ প্ৰতিবাদত আমি আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এই কাৰ্যসূচী আমাৰ ব্লক কংগ্ৰেছৰ অসমত যিমান ব্লক কংগ্ৰেছ আছে তাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ কাৰ্যসূচীত আপোনালোকে অহাৰ কাৰণে। আচলতে আমাৰ যিটো অসমত এই বিজেপিয়ে স্বৈৰতন্ত্ৰ আৰম্ভ কৰিছে, আপোনালোকে গম পাই অৱগত। আপোনালোকে আমাৰ 18 তাৰিখত যিটো কাণ্ড ঘটিল, আচলতে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কংগ্ৰেছ দলটোৱে যেনেকৈ আমাৰ ৰাজভৱন ঘেৰাও কৰিছিল, তাৰ ইছ্যুটো আছিল স্মাৰ্ট মিটাৰ, মূল্য বৃদ্ধি আৰু মণিপুৰৰ ইছ্যু। এইবিলাক কৰাৰ কাৰণে যদি আজি বিজেপি দলে যদি আমাক তাৰমানে মাৰ্ডাৰ কৰিবলগীয়া হয়, কাৰণ আমাৰ কংগ্ৰেছ কৰ্মীয়ে ঘেৰাও কৰাৰ বিনিময়ত যদি প্ৰাণ আহুতি দিবলগীয়া হয়, এইটো আৰু বহুত দুখৰ বিষয়। আপোনালোকে সবেই অৱগত। আচলতে আমাৰ এই চৰকাৰে কি কৰি আছে, কি নকৰি আছে, আমাতকৈ আপোনালোকে বেছিকৈ অৱগত, কাৰণ আপোনালোকে নিউজ কৰি আছে। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সঁহাৰি দিয়াৰ কাৰণে। লগতে এই চৰকাৰে মূল্যবৃদ্ধি, তাৰপিছত আপোনাৰ মানে বহুত ধৰণৰ যেনেকুৱা গো মাংস, তাৰপিছত এই কিছুদিন আগত 900 কোটি টকা অলৰেডি সিহঁতে লোন লৈছে। আকৌ 25 তাৰিখত সিহঁতে ঋণ ল'ব, 24 তাৰিখত 900 কোটি টকা ঋণ ল'ব। ঋণে পদ গৈ আছে অসমখন। এই পদ যোৱাৰ কাৰণে আমাৰ দলীয়ভাৱে কংগ্ৰেছ দলে যেনেকৈ দলৰ হৈ বা সৰ্বসাধাৰণ ৰাইজৰ হৈ যেনেকুৱাকৈ কাম কৰি আছে বা আগুৱাই গৈ আছে মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে, এইবিলাক বন্ধ কৰাৰ কাৰণে আজি বিজেপিয়ে স্বৈৰতন্ত্ৰ আৰম্ভ কৰিছে। গতিকে আজি আমি এই আমাৰ 18 তাৰিখত যিটো কাণ্ড হৈ গ'ল, আমাৰ কংগ্ৰেছ কৰ্মী, সনিষ্ঠবান কংগ্ৰেছ কৰ্মীয়ে প্ৰাণ আহুতি দিবলগীয়া হ'ল। সেইকাৰণে আজি আমাৰ অসমৰ চুকে কোণে য'ত য'ত ৰাজীৱ ভৱন আছে, জিলা কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ তাৰমানে এই প্ৰত্যেকখন জিলাতে, প্ৰত্যেক ব্লকতে, প্ৰত্যেক মণ্ডলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আজি সেই প্ৰতিমূৰ্তি দাহ কৰা অৱস্থাতে আপোনালোকে